আপনার যথেষ্ট স্মৃতি আছে। মই প্ৰথমতে আজি বৰ্মা কলেজৰ প্ৰিন্সিপালৰ লগতে আমাৰ এইখন কলেজৰ যিবিলাক টিচাৰ আছে, ষ্টুডেণ্টছ আছে, জিবি আছে আৰু চাৰিওপিনে থকা আমাৰ অভিভাৱকসকল আছে, মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৱবছৰৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ, কিয়নো আজি মোৰ কাৰণে এটা আকৌ ঐতিহাসিক দিন বুলি মই অনুভৱ যিহেতু কৰিছোঁ, কিয়নো বৰ্মা কলেজৰ লগত মোৰ এটা ইতিহাস জড়িত হৈ আছে। আজি এইখন কলেজতে আমাৰ বৰ্মা কলেজে বহু দিনৰ তেওঁলোকৰ যিটো এটা আকাংক্ষিত যিটো মুখ্যদ্বাৰ বনোৱাৰ এটা তেওঁলোকৰ আছিলে, কাৰ্যসূচী বা তেওঁলোকৰ এজেণ্ডা আছিলে। আজি তেওঁলোকে বহুত চেষ্টা কৰাৰ পাছত ভাল এটা মেইন গেট বনাই ল'ব পাৰিছে, আৰু এই মেইন গেটখন খুলিবৰ কাৰণে মুকলি কৰিবৰ কাৰণে মোকে তেওঁলোকে যিটো দায়িত্ব প্ৰদান কৰিছে, সেইটো মোৰ কাৰণে এটা উপহাৰ বুলি মই ভাবিছোঁ। এইটো মোৰ কাৰণে এটা ভাল কাম কৰাৰ সুযোগ বৰ্মা কলেজে এবাৰ আকৌ দিলে বুলি মই অনুভৱ কৰিছোঁ। ইয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।